ভালে লাগিছে বাসুগাঁও এটা আঞ্চলিক কমিটিৰ আমাৰ প্ৰাইমাৰী কমিটি যেটো বাসুগাঁও ইয়াত যে আজি ইমান ৰাইজ সমাগম হৈছে ইয়াৰ পৰা স্পষ্ট যে আমি বিপিএফ দল 13 নম্বৰত জিকাটো 100%। আজি বিপিএফৰ মিটিং চলি আছে, ইপিএফৰ ৰেলী ওলাইছে, এইটো একেটাৰ কথা আমি নকওঁ, কিন্তু আজিৰ দিনত পাৰমিশন ইয়াত দুটা দিব নালাগিছিল মোৰ মতে। এইটো আমাৰ যিটো আজিৰ মিটিং এইটো বাধা দিয়াৰ হয়তো কিবা ষড়যন্ত্ৰ থাকিব পাৰে। হাজার হাজার পুরুষ মহিলা এগৰাকী বিপিএফৰ প্ৰাৰ্থী আছে, তেখেতে যোৱা বছৰ আপোনালোকৰ দলৰ প্ৰাৰ্থী আছিল, তেওঁ এতিয়া বিপিএফ দলৰ প্ৰাৰ্থী হিচাপে বিপিএফ দলৰ এগেইনষ্টত যুঁজত লাগিব, কিবা ফেক্টৰ হ'ব পাৰে নেকি? মই ফেক্টৰ বুলি নাভাবো। আপোনালোকে আমাৰ যিটো সমাগম আজিৰ এইটো স্পষ্ট কৰি দিছে বাসুগাঁৱত আৰু কি ইউপিপিএল আছে, তেতিয়াহ'লে ফেক্টৰ কেনেকৈ হ'ব পাৰে? মই ফেক্টৰ বুলি নাভাবো। জইনিং আজিৰ দিনত আমি শুনা পাইছো 300 মান হ'ব। আজি একজাক্ট নহয়, মই যিহেতু প্ৰাৰ্থী এইটো প্ৰাইমাৰীহে ক'ব পাৰিব। ইউপিপিএল মেইনলি ইউপিপিএল আৰু কিছুমান বিজেপিৰ পৰাও ইয়াত আহিছে আৰু আমাৰ দলত আজি যোগদান কৰিব।